নমস্কাৰ আৰু ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকে দেখিবলৈ পাইছে এইটো এটা এলপিজি সিলিন্ডাৰ গতিকে আজিৰ ভিডিঅ'টো এইটো সিলিন্ডাৰৰ ওপৰতে হ'ব কি জানিবলগীয়া কথা আছে আজিৰ এইটো ভিডিঅ'ত সেই বিষয়ে আপোনাক জনাবলৈ লোৱা হৈছে তেনেহলে দেৰি নকৰি বলক আৰম্ভ কৰা যাওক প্ৰথমতে কৈছো যে সিলিন্ডাৰ এলপিজি টো গেছৰ সিলিন্ডাৰ এইটো ইয়াৰে আপোনালোকে কেনেকৈ এক্সপায়াৰি ডেট যেটো আছে কিমান চনলৈ কি মাহলৈ এইটো সিলিন্ডাৰ ব্যৱহাৰৰ উপযোগী হৈ আছে হেতু আপুনি কেনেকৈ চাব এই বিষয়ে এইটো ভিডিঅ'ত জনাবলৈ লোৱা হৈছে প্ৰথমতে চাওক ইয়াতে তিনটা এনেকৈ ঠেঙৰ নিচিনা আছে ইয়াতে ওপৰত ইয়াতে দেখা পাব এটা লিখা আছে যেটো লিখা থাকিব এনেকুৱা A B C আৰু D এনেকুৱা চাৰিটা যিকোনো লিখা থাকিবই আপুনি হেতু চাব আৰু এটা তেনে নাম্বাৰ দিয়া থাকে 16.1 তো যেটো তেনেকুৱা A B C D দিয়া থাকিব আৰু পিছত এনেকুৱা দুটা ডিজিট দিয়া থাকিব ইয়াতে 21 আছে এইবাৰ আমাৰ আনেটা সিলিন্ডাৰ আছে মই হেতুলৈ মুভ কৰিছো আৰু এইটো সিলিন্ডাৰত চাওচোন আহক ইয়াতে কি লিখা আছে হয় যদি আপুনি দেখি ইয়াতে চাওক B22 লিখা আছে ঠিক আছে আৰু 16.0 ইয়াতে লিখা আছে B22 আৰু কিছুমান সিলিন্ডাৰত থাকিব পাৰে C বা কিছুমানত থাকিব পাৰে D এতিয়া আহিছো এইটো লৈ আহিছো আকৌ ইয়াতে চাওক A21 এই এটোৱে বাৰু কি বুজাইছে আমাৰ বছৰত 12টা মাহ আছে আপোনালোকে জানে এই 12টা মাহত 4টা ভাগত ভাগ কৰক অৰ্থাৎ 4টা কোৱাৰ্টাৰ বুলি কোৱা হয় ইংলিছত তো এ থাকিব কেইটা প্ৰতিটো ভাগত 3টা কৈ মাহ থাকিব এ মানে জানুৱাৰী ফেব্ৰুৱাৰী আৰু মাৰ্চ বি মানে এপ্ৰিল মে আৰু জুন আৰু যদিহে সি থাকে তেনেহলে বুজিব লাগিব জুলাই আগষ্ট ছেপ্টেম্বৰ আৰু যদিহে ডি থাকে তেনেহলে বুজিব লাগিব যে অক্টোবৰ নৱেম্বৰ আৰু ডিসেম্বৰ ইয়াৰে যেটো লাষ্টৰ মাহ হেতু হ'ব এক্সপায়াৰি ডেটৰ মাহ অৰ্থাৎ এইটো সিলিন্ডাৰৰ এক্সপায়াৰি ডেটৰ মাহটো হ'ল মাৰ্চ মাহ যেহেতু প্ৰথম কোৱাৰ্টাৰত কি হ'ব জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ পৰিছে গতিকে লাষ্টৰ যেটো মাহ হেতু হ'ল মাৰ্চ মাহ আৰু লাষ্টত লিখা আছে 21 আৰু 21 হ'ল 2021 চন গতিকে এইটো সিলিন্ডাৰৰ 2021 চনৰ মাৰ্চ মাহলৈ ব্যৱহাৰৰ উপযোগী হৈ আছে আৰু 2021 চনৰ মাৰ্চ মাহৰ পিছত এইটো সিলিন্ডাৰ ব্যৱহাৰ কৰা নাযাব ঠিক সেইদৰে আমাৰ যেটো আনটো সিলিন্ডাৰ এইটো সিলিন্ডাৰলৈ আহিছো আকৌ এইটো সিলিন্ডাৰত লিখা আছে বি মানে এপ্ৰিল মে জুন মাহলৈ এইটো সিলিন্ডাৰৰ এক্সপায়াৰি ডেট আছে আৰু চনটো হ'ল 22 চন 2022 চন ঠিক আছে আশা কৰিছো যেটো এক্সপায়াৰি ডেটৰ কথা হেতু আপোনালোকে বুজিব পাৰিছে এতিয়া মই আহিছো যে আপোনালোকে নতুন সিলিন্ডাৰ এটা যেতিয়া লৈ আহিব এজেন্সিৰ পৰা তেতিয়া কেনেকৈ চেক কৰিব যে এইটো সিলিন্ডাৰৰ লিকেজ আছে নেকি আপোনালোকে এটা কাম কৰিবলৈ নিশ্চয় নাপাহৰিব এইটো খুলি দিব খুলি দিয়াৰ পিছত আপোনালোকে এটা কাম কৰিব ইয়াতে পানী ঢালি দিব এই ফুটাটোত এনেকৈ পানী ঢালি দিব সম্পূৰ্ণকৈ ঢালি দিয়াৰ পিছত ইয়াতে চাব যে ইয়াতে বুৰবৰণি ওলাইছে নেকি চাওক ইয়াত বুৰবৰণি ওলোৱা নাই মানে এইটো সিলিন্ডাৰ ঠিকে আছে আৰু ব্যৱহাৰৰ উপযোগী হৈ আছে যদিহে আপুনি অনা সিলিন্ডাৰটোত বুৰবৰণি ওলাই তেনেহলে আপুনি হেতু সিলিন্ডাৰ কেতিয়াও ব্যৱহাৰ নকৰিব কাৰণ হেতু সিলিন্ডাৰ ব্যৱহাৰ কৰাৰ উপযোগী নহয় এইটো সিলিন্ডাৰৰ গ্যাস ওলাই থাকিলে এটো বুৰবৰণি ওলাই থাকিব আৰু বুৰবৰণি ওলোৱা সিলিন্ডাৰ আপোনালোকে ব্যৱহাৰ কৰিব নালাগে আৰু তেলে সিলিন্ডাৰ আপোনাৰ ঘৰলৈ আহিলে হেতু সিলিন্ডাৰ এজেন্সিত ঘূৰাই দি এটা নতুন সিলিন্ডাৰ লৈ আহিব আৰু যেতিয়া আপোনালোকে গ্যাসটো ব্যৱহাৰ নকৰে বহুতেই কি কৰে গ্যাসৰ যেটো আমাৰ এটো ওভেন থাকে ইয়াতে এইটো বহুতে অফ কৰি থৈ দিয়ে ৰন্ধা হোৱাৰ পিছত কিন্তু এইটো এটা ভুল কাম এইটো অফ কৰি থলে কি হ'ব যদিহে আপোনাৰ পাইপটো ইয়াতে কৰবাত লিকেজ থাকে তেনেহলে সেই পাইপেদি গ্যাস ওলাই যাব পাৰে গতিকে আপোনালোকে ৰন্ধা বঢ়া কৰাৰ পিছত এইটো যেটো ৰেগুলেটৰ বুলি কোৱা হয় এইটো অফ কৰি থব এইটো অফ কৰি থলে একদম সিকিউৰ হৈ থাকিব আৰু এইটোৱে আসলতে নিয়ম আৰু এইটো সিলিন্ডাৰৰ ওপৰতে ইয়াত লিখা আছে এইটো সিলিন্ডাৰ ভালকৈ দেখা পোৱা নাই মই আকৌ আহিছো এইটো সিলিন্ডাৰলৈ ইয়াত লিখা আছে চাওক হিন্দীতো লিখা আছে ইংলিছতো उपयोग न होने पर रेगुलेटर बंद कर दे स्विच ऑफ रेगुलेटर व्हेन नॉट इन यूज এখিনি কথা মনত ৰাখিব আৰু আশা কৰিছো আজিৰ ভিডিওটো আপোনালোকৰ ভাল লাগিছে ভাল লাগিলে লাইক এটা কৰি দিব আৰু যদিহে ভাবিছে এইটো ভিডিও আনলৈ শেয়াৰ কৰা প্ৰয়োজন এইটো ভিডিও শেয়াৰ কৰিলে হয়তো বহুতৰে সহায় হ'ব আৰু নজনা কথাবোৰ আনে জানিব পাৰিব তেনেহলে এইটো ভিডিও আপোনাৰ প্ৰিয়জন আৰু বন্ধু বান্ধৱীক ফেসবুক আৰু হোৱাটছএপত শেয়াৰ কৰি দিয়ক আৰু আজি যদিহে আপুনি আমাৰ এইটো ভিডিও প্ৰথম চাই আছে তেনেহলে ভিডিওটো তলতে চাওক এনেকুৱা সিলিন্ডাৰৰ নিচিনা ৰঙা ৰঙৰ এটা সাবস্ক্ৰাইব বুলি লিখা আছে তাতে ক্লিক কৰি দিয়ক
আৰু ওচৰতে থকা বেল আইকনটোত ক্লিক কৰিবলৈ একেবাৰেই নাপাহৰিব কাৰণ বেল আইকনটোত ক্লিক কৰিলে আমি আপলোড কৰা ভিডিঅ'বোৰৰ নটিফিকেশ্যন সৰ্বপ্ৰথমে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব বহুমূলীয়া সময়কণ দি আজিৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনাক জনাইছোঁ বহুত বহুত ধন্যবাদ আৰু মই আপোনালোকৰ বন্ধু বংকিম চৰণৰ বন্ধুবানে লৈছোঁ বিদায় লগ পাম আপোনাক ইয়াৰ পিছৰ আন এটি ভিডিঅ'ত ধন্যবাদ